নমস্কাৰ সকলোকে আজি যেহেতুকে বিশ্বকৰ্মা পূজা সকলোলৈকে বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জনাই মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ এনেকৈ মই আজি পূজা ভাগ কৰিব নোৱাৰোঁ আজি পোহৰে পূজাখিনি কৰিব সো ভাবিলোঁ আপোনালোকক মই দেখাওঁ হিনো কেনেকৈ পূজাখিনি কৰে তাক অকণমান শিকাই দিওঁ তাৰপিছত আৰু কেনেকৈ কৰে কি কৰে আপোনালোকক দেখুৱাম পূজা বুলি ক'লে কিয় জানো মনবোৰ ভাল লাগি যায় নহয়নে গণেশ পূজা সোমোৱাৰ পাছৰ পৰাই যেন এনেকুৱা লাগিছে পূজা আৰম্ভ হ'লেই এটা এটাকৈ পূজা ষ্টাৰ্ট হৈ গৈ আছে আৰু মনটো ভাল লাগি আহি আছে যিহেতুকে দুৰ্গা পূজা আহি আছে আটাইতকৈ বেছি ভাল লগা পূজা ভাগেই হৈছে দুৰ্গা পূজা ভাগ আৰু সেয়াই এতিয়া আমি আজি প্ৰিপেয়াৰ কৰোঁ কি কৰোঁ ব'লক ষ্টাৰ্ট কৰোঁ এটা ছাইডত দিয়া তাৰপিছত আপেল দিয়া ছাইডে দিয়া আৰু এটা দিয়া আপেল তাৰপিছত এইটো দিয়া মৌচম্বী এটা দিয়া এতিয়া বাতিটোত মিঠাই দি দিয়া মাজত ধুনীয়াকৈ দি দিয়া আৰু এটা দি দিয়া মই তাক শিকাই আছোঁ ধুনীয়াকৈ সি যিমান পাৰে সৰুকৈ এখন শৰাই প্ৰিপেয়াৰ কৰিছে বেচেৰাই আৰু ধুনীয়াকৈ চাফা চিকুণো কৰে চবফালে মুচি দিয়া ধুনীয়াকৈ চাফাকৈ দেই ঘৰটোত ভৰাই দিয়া এতিয়া সেই ঘৰটো ইয়াত উঠাই দিয়া সেইটোৰ ওপৰত উঠাই দিয়া বাতিটোৰ ওপৰত চাকিটো একদম চিধা কৰা আগলৈ চিধা কৰি দিয়া টিলিঙাটো এইফালে আনা এতিয়া চাকি জ্বলাব পাৰিবা মই শিকাই দিছোঁ ইয়াৰ পৰা শলিতা লোৱা শলিতা বনোৱাই আছে ৰছীডাল লোৱা হৈ যাব এতিয়া তেল দিয়া চাকিটো চিধা কৰা যাম আগফালে চিধা কৰি দিয়া বাছ এতিয়া তেল দিয়া দিয়া আৰু অকণ দিয়া বাছ হৈ যাব চাকিটো লাহেকৈ থৈ লোৱা এতিয়া তেলৰ বটলটো থৈ দিয়া ঢাকনটো বন্ধ কৰি এতিয়া শলিডাল তিয়াই দিয়া আকৌ এইটো তিয়াই দিয়া পূৰা তিয়াই দিয়া তিয়াই আকৌ জেগাত থৈ দিয়া চেপি পেলাই অকণমান চেপি দিয়া শলিতাডাল অকণ আগলৈ উলিয়াই দিয়া নহ'লে নজ্বলিব নহয় আৰু অকণ উলিয়াই দিয়া এতিয়া জ্বলোৱা হৈ গ'ল নুমুৱাই দিয়া ভেৰি গুড পাৰিছা দেখোন এতিয়া জুইচ লাইটত থোৱা ধূপ দুডাল তিনিডাল লগাই দিয়া আমি নমু কৰা আজি বিশ্বকৰ্মাৰ বাবাৰ পূজা বিশ্বকৰ্মাৰ নমু কোন নাজান সেয়া নহয় সেয়া গণেশ বাবা এয়া বিশ্বকৰ্মা এয়া যে মালা লাগি আছে দেখিছা নাই সেয়া বিশ্বকৰ্মা বাবা তেওঁকো কৰা গোটেইকেইজনক নমু কৰা চবকে নমু কৰা হাতযোৰ কৰি এতিয়া নমু কৰি লোৱা লগাই লোৱা ধূপডাল লগাই লোৱা এতিয়া নমু কৰা ধুনীয়াকৈ নমু কৰা দেই এয়া পোহৰে ধুনীয়াকৈ চাকি গছ জ্বলাই শৰাই এখন আগবঢ়াই দিলে আমাৰ পোহৰে দি তলত পূজা কৰিবলৈ ন ব'লা আমি যাওঁ ব'লা তললৈ যাওঁ ব'লা লাহে যাবা দেই যাম তললৈ চাই যোৱা ব'লা ওপৰত সি ধুনীয়াকৈ চাকি জ্বলাই আজি জীৱনত প্ৰথমবাৰ সি চাকি জ্বলাইছে মোৰো ভয় লাগিছিলে তথাপিতো বাৰু পাৰিলেগৈ লগতে আছোঁ শিকাই দিছোঁ আৰু এতিয়া সি তললৈ আহিছে আমাৰ গাড়ীখন পূজা কৰিবলৈ সি যিমান পাৰে ধুনীয়াকৈ পূজা কৰিছে তাৰ সামৰ্থ্য অনুযায়ী সি যিমান তাৰ বেষ্ট দিবলৈ সি চেষ্টা কৰিছে শিকাই আছোঁ অকণকৈ সেয়াই থুলমূলকৈ কৰিছোঁ যিয়ে কৰিছোঁ যিহেতুকে সিও এতিয়া সৰু হৈ আছে ইমান বেছি নোৱাৰে এতিয়া সি বৰ ধুনীয়াকৈ ফুটটো দিয়ে চন্দ্ৰবিন্দুৰ নিচিনাকৈ এটা ফুট বনাই দিছে মই আপোনালোকক দেখুৱাম দেই এয়া চাওকচোন অকণমানিকৈ বনাইছে মোৰ দেখিয়ে ভাল লাগি গ'ল সেয়ে ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ তাৰপিছত সি তেনেকৈ ধুনীয়াকৈ স্কুটিখনো পূজা কৰে সকলোখিনি শিকাই দিছোঁ এয়া চাওক মালাও লগালে ধুনীয়াকৈ মোৰ বৰ ভাল লাগিছে দেখি এটলিষ্ট আজি মই কৰিব পৰা নাই মোৰ ল'ৰাই এটলিষ্ট চেষ্টা কৰিছে সি আৰু এয়া ধুনীয়াকৈ এতিয়া ভিতৰতো পূজা কৰিছে যিমানখিনি পাৰে আৰু তাৰ যেনেকৈ পাৰে সি তেনেকৈ আৰু সেইকাৰণে ভগৱানক খাটিছোঁ যাতে দায় দুখ নধৰে কাৰণ সি নিজৰ হিচাপ মতে নিজৰ বয়স অনুযায়ীহে সেইখিনি কাম কৰিছে মই বাছ তাক গাইডহে কৰি আছোঁ আৰু সেয়াই আৰু বাকী আপোনালোকে ভিডিঅ'টো চাব আৰু কেনেকুৱা পাই জনাব আৰু তাৰ দ্বাৰা যদি কিবা সৰু সুৰা ভুলো হৈছে তেনেহ'লে সেয়াও মাফ কৰিব
গাড়ীৰ চকাকেইটাত এটা এটা ফুট লগাই দিয়া অঁ ব'লা এইফালে আমাৰ আণ্টিহঁতে এয়া কৰি গ'ল পূজা ধুনীয়াকৈ গেৰেজটোত পূজা ভাগ কৰিছে আৰু এইফালে আমাৰ এয়া গাড়ী পোহৰে নমু কৰি আছে ন পোহৰ এতিয়া স্কুটি পূজা কৰিব দেই পোহৰে চাবা সাৱধান দেই কৰা ধুনীয়াকৈ কৰা এতিয়া ফুট এটা লগাই দিয়া ইয়াত লগোৱা নাম্বাৰ প্লেটত এই ওপৰত অঁ তাতে ফুটটোত লগাই দিয়া অঁ এতিয়া চকাকেইটাতো লগাই দিয়া ধুনীয়াকৈ হৈ যাব আকৌ ইফালে এটা লগাই দিয়া অঁ লগাই দিয়া এটা চকাত লগাই দিয়া ওপৰফালে এনেকৈ ওপৰলৈ দাঙি দিয়া ৰছীডাল ওপৰলৈ দাঙা অঁ ওপৰত বান্ধি দিয়া হৈ গ'ল ধুনীয়া লাগিছে নাই লাষ্ট আকৌ এবাৰ নমু কৰি দিয়া নমু কৰি দিয়া হৈ গ'ল ফ্ৰিজত কৰা অঁ এতিয়া ফুট এটা লগাই দিয়া ধুনীয়াকৈ হৈ যাব টিভিত লগাই দিয়া এই তলতে ভিউটো ওচৰতে লগাই দিয়া হ'ব এনেই ফুট এটা দিয়া বেলেগ একো লিখিব নালাগে ব'লা লগোৱা ইনভাৰ্টাৰ য'ত ফুট এটা আছে তাতে লগাই দিয়া হৈ যাব ঘৰ যায় এই আমাৰ গেৰেজৰ ঘৰৰ ফ্ৰণ্টৰ গেৰেজটোত পূজা হয় সদায় সি তালৈ গৈ পূজা কৰেগৈ বহুত দূৰত আছে চাকি এটাত জ্বলাই লোৱা সেই কলগছৰ সেইটোত লগাই দিবা চাকি এটাত জ্বলাই লোৱা বহি লোৱা অঁ প্ৰত্যেক বছৰে আমাৰ ঘৰৰ ফ্ৰণ্টৰ এই গেৰেজটোত এনেকৈ বিশ্বকৰ্মাৰ পূজা পাতে বিশ্বকৰ্মাৰ গোঁসাই এজন আনি আৰু প্ৰত্যেক বছৰে আমি ইয়াত সেৱা কৰোঁ আৰু এইবাৰ আমাৰ হৈ পোহৰে সেৱা কৰিছে আৰু তাৰপৰা দিলে এয়া প্ৰসাদ সি প্ৰসাদ খাই বহুত ভাল পায় সেইকাৰণে ৰবাব টেঙাটোকে চিকুটি আছে ৰবাব টেঙা তাৰ বহুত বেছি ফেভৰেট হয় এতিয়া আমি ওপৰলৈ যাওঁ এয়া এতিয়া পোহৰে জাষ্ট পূজা কৰি এয়া আহি তাক মই দেখাই দিছোঁ সি কৰিছে ধুনীয়াকৈ আমাৰ পূজা বুলি এইখিনিয়ে থুলমূলকৈ কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাব আৰু কেনেকুৱা পায় জনাবলৈ নাপাহৰিব আকৌ এবাৰ বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জনাই মোৰ ভিডিঅ'টো ইমানখিনি আছিলে বাই আৰু এয়া হ'ল আজি বিশ্বকৰ্মা পূজাৰ প্ৰসাদ আমি প্ৰসাদ দিয়া নাই ফল মূলহে দিছিলোঁ এয়া ফ্ৰণ্টৰ গেৰেজৰ আৰু আণ্টিহঁতৰ ঘৰৰ পৰা দিয়া প্ৰসাদ এনেকৈ প্লেটত লৈ এতিয়া আমি অকণমান খাওঁ